তো হেল্ল' বন্ধুসকল, আপোনাসকল সকলো ভালে আছে না? আজি মই নতুন আৰু এটা ভিডিঅ'লৈ আপোনাসকলো সন্মুখত আহিছোঁ। কাৰোবাৰ লগত থাকিবলৈ হ'লে গোটেই জীৱনৰ কাৰণে থাকিবা। কিছু সময়ৰ কাৰণে মানুহে মৰাৰ পাছত জনজাৰ কাৰণে দিয়ে। মানুহক সিমানে ইজ্জত কৰিবা যিমান পৰিমাণ কৰিব লাগে, নহ'লে সেই মানুহজনে এদিন তোমাক লৈ ধেমালি কৰিব। পেটত যোৱা বিষে এজন মানুহক মাৰিব পাৰে, কিন্তু কাণত যোৱা বিষে হাজাৰ হাজাৰ সম্পৰ্কক ধ্বংস কৰিব পাৰে। মিছা কথা কোৱাতকৈ সঁচা কথা কোৱাই ভাল। হয়তো সঁচা কথাত এজন সঁচা দুশ্মন হ'ব, কিন্তু মিছা বন্ধু নহয়। বন্ধুসকল, এখন সমাজত থাকিবলৈ হ'লে সকলো মানুহক চিনিব লাগে, যে কোন কেনেকৈ, কাৰ লগত চলিলে কেনেকৈ হ'ব, কেনেকৈ কাৰ লগত চলিব লাগে, এইবিলাক কথা জানিব লাগিব। কোন কেনেকৈ দেখিলে গম পাব লাগে যে মই আজি এনেধৰণৰ 5টা কথা ক'ম, যিটো আজি 5টা কথা জানিব পাৰিলে যিকোনো মানুহক চালে গম পোৱা যায় যে এইজন মানুহ কেনেকুৱা। যদি আপুনি এই 5 কথা শিকি লয়, যিকোনো মানুহক সহজতে চিনিব পাৰিব। তেওঁৰ ওচৰত কিমান টকা আছে গমন কৰিলে গম পোৱা যায়। তেওঁৰ পৰিয়াল কেনেকুৱা, তেওঁৰ চলা চৰিত্ৰত বুজি পোৱা যায়। মানুহজন কেনেকুৱা, তেওঁৰ কথাত বুজি পোৱা যায়। জ্ঞান কিমান আছে মানুহজনৰ ফালে চালেহে গম পোৱা যায়। তেওঁ কেনেকুৱা, তেওঁৰ চকু দুটাৰ ফালে চালেহে গম পোৱা যায়। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।